শ্বুটিঙৰ বিৰতিৰ মাজতে আমি আজি মৎস্য চিকাৰ কৰিম। এইটো পুখুৰীত আমি আগতে এবাৰ মাৰিছোঁ। আমাৰ মজাদাৰ আহিছে মাছ মাৰিবলৈ। আপোনাৰ লক্ষ্য কি, ভকুৱা নে ৰৌ নে মিৰিকা কি? ভকুৱাটোতো পামেই, অঁ কিন্তু তাৰ উপৰি মই চাব বিচাৰিছোঁ মাগুৰ কিমান ওলায়। তোমাৰ সলাই লওঁ আৰু এতিয়া তোমাৰ পচন্দৰ মাছটো কোৱা, সেইটোৱে ধৰিম মই, বেলেগ নধৰোঁ। পকা শ'ল 3টা। পকা শ'ল? শ'ল নাই নহয় বাইদে। হ'ল নাই কি হয়? ইয়াত আকৌ এইটো এটা আছে আকৌ দেই। কোনটো আছে? এইটো অঁ, পুখুৰীত নমাৰ আগে আগে চবৰে পৰা ৰায় লৈছোঁ কোনে কোনটো মাছ পচন্দ কৰে, সেই হিচাপত ধৰা যাব। তোমাৰ পচন্দৰ মাছটো কি? শ'ল মাছ পালে ভাল লাগিব। শ'লৰ ডিমাণ্ড দুটা হ'ল, আমাৰ চন্দ্ৰ আৰু মানসিক শ'লৰ ডিমাণ্ড। মই আকৌ শ'ল মাছটো ভাল নাপাওঁ, চাওঁ কি পাওঁ। পুখুৰীতে আমি অলপ পিছত চিকাৰ কৰিম। জেং আছে নেকি? আমি চাফা কৰিছিলোঁ নহয় আগতে। মাছ ধৰিবলৈ জিম কৰবেট নাই, জিম কৰবেটে বাঘ ধৰিবলৈ যায়। পিছে ক'বনে কিবা এষাৰ? কি মাছ লাগে সেইটোকে, আপুনি কি মাছ আশা কৰিছে? মাছ অপুৱে মাৰক, তাৰপিছতহে আমি ক'ম। তাৰ আগতীয়াকৈ আমি নকওঁ, কাৰণ মই একো আশা দেখা নাই অপুৱে মাছ মাৰি খুৱাব। অপুদা সত্যদা একো আশা দেখা নাই বোলে। এইবিলাক মানুহ আললে পলুখনীয়া মাছ আলে মাছ ধৰিলে। ইয়ালৈ অহা নাই যে তুমি? ইয়ালৈ অহা নাই যে তুমি? শ'ল পাম ধৈৰ্য ধৰা। নহয়, এই অপুৱে মাছ মাৰিছে তুমি গম নোপোৱা? মাতিছে কেলা সেই কমন মাছ। আহা পিছফালে পুখুৰী। অঁ, আহা আহা আহা। ঠিকেই ব্যস্ত মানুহজন। বিজি পোৱা নাথাকিম নেকি? এনেই কিন্তু সেইটোৱে দৌৰি থাকিব। এই আগতে ৰঙত আছিল শিৱানু বৰা। এই যেন তেওঁ দেৰি হৈ গৈছে, একদম 2 ছেকেণ্ড দেৰি হৈ যাব। নাচা পাতে মোৰ মানে ছেটেলাইট এটা পঠাবলৈ আছে, সেইটো হিচাপে মই আহিছোঁ বাৰু। মিলৰটো এটা হেৰি এইটো কান্দুলি বুন্দাও কান্দুলি। সেইটো যদি আৰু এটা আছে তেনেহ'লে ওপৰলৈকে জ্বলি যাব এই 12টা-15টা পালে হ'ব এনেকুৱা। ওপৰত ড্ৰোন এখন লগাম নেকি? যুগ মই জোখ নকৰোঁ। কি হাঁহি আছিলে স্পণ্ডলাইটিছ লোৱা হাঁহি। স্পণ্ডলাইটিছ অপু নেতাকে বোলে জোকাৰি পেলাবা ওপৰলৈ, মাছ গুচি যাব তাত। হৈ যাব। কলিয়া যাওঁ নেকি? অঁ, ইনচে মিলিয়ে নলেজ আছে ন? নলেজ আছে, গম পায়। ডুমুপলি বুলি গম পাই ইয়াক। কলিয়া যায় অন্য এটা নাম কোৱাচোন। কলিয়াজাৰী। সি নাজানে নহয়, সি যে কলা সেইকাৰণে যে কলিয়াজাৰী কিবা মিলাই লৈছে। তোমাৰ দেখাম আমি। আমাৰ কান্দুলি উঠিছে 17জনী আৰু কান্দুলি সঞ্জিতাই উঠাইছে। মইতো কি কৰিছে দেখা পাইছে। বাকী যিবিলাকে অদৰকাৰী লেকচাৰ মাৰিছে কেমেৰাটো এইফালে পোনাই দিয়াচোন। অদৰকাৰী লেকচাৰ মাৰি দিয়া হ'লে পোনাই মই উৎসাহী যুৱক, কিন্তু আৰু উৎসাহী দিছে। আমাৰ মজাৰে উৎসাহ দিছে। উৎসাহ দিছোঁ। আমাৰ চন্দ্ৰজিৎ পুলিচৰ কাম নাই অদৰকাৰী লেকচাৰ। এটা আছে আমাৰ কি কি নাম তাৰ নাম বাবু নেকি? বাবলা গুণ্ডা। বাবলা গুণ্ডা অদৰকাৰী এটা। অ' মিশ্ৰ দা মাছ চাছ নামাৰ হৈ গ'ল। আজিলৈ 3.5 কেজি মাছ মাৰিলোঁ এতিয়ালৈ। অঁ, 3.5 কেজি মাছ আমি গোটেই ৰজাৰাণী পৰিয়ালটোৱে খাম আজি। অঁ, এইটো কি মাছ হয়? এইটোৱে মেইন মাছটো আছিলে। আছিলে তুমি নাই মই গম পাওঁ। মই মাজতে মাৰিব লাগে পলহটো। একদম পাৰে পাৰে মাৰক। এই পাৰটোত আছে এতিয়া মাছ মই দেখা পাম তাৰপিছত কোনো লৈ যাম চাবা। মাছে আকৌ ফকাচ দিবলৈ ৰখি দিব। এই দেখা পাই যে পাই যে গম পাইছোঁ। মাছটো দেখাৰ পিছত সি লৈ যোৱাৰ পিছত ফকাচ দিব ৰখি দিব। মাছটো বৰা চাৰ্ভিছত ৰৈ থাকিব।
এতিয়া কি মাছ উঠিল উপদা তোমাৰ দেখাম আমি আমাৰ কান্দুলি উঠিছে 17 জনী আৰু আমাৰ বুলি নকোৱা এখেতসকলৰ বুলি কোৱা তুমি নাই সেইটো কান্দুলি উঠাইছে মইতো কি কৈছে দেখা পাইছে বাকি যিবিলাকে অদৰকাৰী লেকচাৰ মাৰিছে কেমেৰাটো ফেলে পুনাই দিছো অদৰকাৰী লেকচাৰ মাৰি দিলে পুনাই মই উৎসাহী যুৱক কিন্তু উৎসাহী দিছে মজাৰে উৎসাহ দিছে মই উৎসাহ দিছো আমাৰ চন্দ্ৰজিৎ পুলিচৰ কাম নাই অদৰকাৰী লেকচাৰ এটা আছে আমাৰ কি বাপকি নাম তাৰ নাম বাবু নেকি বাবু মাইনা বাবলা গুণ্ডা বাবলা গুণ্ডা অদৰকাৰী এটা ও মিশ্ৰ দা ওরা মাছ নামাৰ হৈ গ'ল আজিলৈ 3.5 কেজি মাছ মাৰিলো এতিয়ালে খুবা 3.5 কেজি মাছ আমি গোটেই ৰজানী পৰিয়ালটোৱে খাম আজি এইটো কি মাছ হয় ইস সেইটোৱে মেইন মাছ এইটোহে আছিলে তুমি ধৰিবলৈ উঠালো এতিয়া কি মাছ আপোনালোকক দেখুৱাই যাওঁ এইটো হ'ল মিৰিকা এইটো হ'ল আপোনাৰ ভকুৱা আৰু এটা মিৰিকা ৰৌ পোৱালি চৰি ৰৌ পোৱালি কান্দুলি কেইটামান আছে কান্দুলি এই সাইজৰ কান্দুলি আপোনাৰ 17 জনী আৰু সৰু সৰু মাছো আছে সৰু আছে পাতত দি খাম এইখিনি আমি কেঁকুৰা এটা আছে এইটো যিটো মই ভাল পাওঁ কান্দুলিবিলাক দিছে কান্দুলিবিলাক এইবিলাক কান্দুলি এতিয়া মৌজাদাৰী কোৱা মতে হেৰিটো নাপালোঁ শ'ল মাছটো আকৌ এটা পুখুৰী ট্ৰাই কৰিম আমি আহিব লেটছ গ' ভিডিঅ' লগত চাই থাকক